এটা অনুষ্ঠান আমি কৰিবলৈ গৈছোঁ। গতিকে আমি তেওঁৰ আত্মাৰ সদ্গতিৰ উদ্দেশ্যে 1 মিনিট আমি নীৰৱতা পালন কৰিম আৰু মৌনতা পালন কৰিম। গতিকে মই সকলোকে অনুৰোধ কৰিছোঁ যাতে তাৰ আত্মাৰ শান্তিৰ কামনাৰে আমি এই 1 মিনিট মৌনতাটো পালন কৰিম। আৰম্ভ হ'ল। তৰুণ গগৈ ছাৰ স্বৰ্গবাসী হোৱাত আমাৰ অসমৰ অপূৰণীয় এটা ক্ষতি হৈছে, ভাৰতৰে এটা ক্ষতি হৈছে বুলি ক'ব লাগিব। কাৰণ তেখেতে এজন দক্ষ ৰাজনীতিক নেতা আছিলে আৰু তেখেতে যি দলতে থাকি নেতৃত্ব নেদক তেখেতে সকলো জাতি জনগোষ্ঠীৰ কাৰণে চিন্তা কৰিছিলে আৰু তেখেতৰ যিটো বিভিন্ন সমস্যাৰ ক্ষেত্ৰত যিটো ভূমিকা আছিলে সেইটো যথেষ্ট প্ৰশংসনীয় আছিলে। আৰু আজিলৈকে অসমৰ যিবিলাক ৰাজনীতিক নেতা আছে সেই নেতাসকলৰ ভিতৰত এজন আনডিছপুটেড এজন নেতা আছিলে, যদিও তেখেতে কথাবিলাক অলপ বেলেগ ধৰণে কৈছিলে কি তেখেতক সহজভাৱে সকলো ল'ব পাৰিছিলে। গতিকে আজি আমি চবে দুখ প্ৰকাশ কৰিছোঁ, আজি চবে আমি এইটো ফিল কৰিছোঁ কি তৰুণ গগৈ ছাৰ সঁচাকৈ অসমৰ এজন নেতা আছিলে আৰু তেখেতৰ আজি যিটো স্বৰ্গবাসী হ'ল এইটো আমাৰ কাৰণে খুব এটা অসমৰ কাৰণে এটা দুখৰ দিন আৰু আমি সকলো তেখেতক আমি স্মৰণ কৰিছোঁ, শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতৰ স্বৰ্গীয় আত্মা যাতে শান্তিৰে থাকিব পাৰে আৰু তেখেতৰ পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত তৰুণ গগৈ ছাৰ অসমৰ ৰাজনীতিক বা সামাজিক জীৱনত সদায় উল্লেখনীয় হৈ থাকিব, এইটোকে আমি কামনা কৰিছোঁ। আজিৰ দিনৰ কাৰণে আপোনালোকে আজি আমি সকলো পাব্লিক মিটিংবিলাক আমি বাতিল কৰিছোঁ আৰু আমি শোক সভা কৰিবলৈ সকলো আমাৰ জিলা কমিটি, ব্লক কমিটি, প্ৰাইমাৰীলৈকে আমাৰ ইতিমধ্যে নিৰ্দেশ গৈছে আৰু চবে জিলাই আৰম্ভ কৰিছে। গতিকে আমিও তেখেতক আমাৰ কেন্দ্ৰীয় কমিটিৰ পৰাও শ্ৰদ্ধাঞ্জলি জনাবলৈ যাম গুৱাহাটীলৈ। আৰু আজিৰ দিনটো আমি তৰুণ গগৈ ছাৰৰ নামতে আমি কমপ্লিটলি আমাৰ কাম কাজবিলাক আমি বন্ধ কৰি তেখেতক প্ৰতি যিটো আমাৰ প্ৰাৰ্থনা, যিটো প্ৰেয়াৰ, সেইটো আমি ৰাখিছোঁ। আপুনি এতিয়া গুৱাহাটীলৈ যাব মানে? হয়। BTC একৰ্ডত তেখেতৰ যিটো কণ্ট্ৰিবিউশ্যন, হয়, BTC একৰ্ডত ছাৰৰ এটা কণ্ট্ৰিবিউশ্যন আছে। কাৰণ তেখেতৰ সময়তে BTC চুক্তি স্বাক্ষৰ হৈছে, যদিও আলোচনাটো অলপ আগৰ পৰা হৈছিলে, তথাপিতো তেখেতৰ দিনতে চুক্তি হৈছে। আৰু চুক্তি হোৱাৰ পিছত এই 15 বছৰত যিটো আছিলে কংগ্ৰেছৰ শাসন, সেই সময়ত আমি জানাত তৰুণ গগৈ ছাৰ চিফ মিনিষ্টাৰ হিচাপে আমাৰ ইয়াৰ যিটো চৰকাৰ যথেষ্ট সহায় কৰিছে। তেখেতে যিমান পাৰে সকলো দিশৰ পৰা সহায় কৰিছে আৰু অসমৰ বিভিন্ন জাতি জনগোষ্ঠীবিলাকক যথেষ্ট তেখেতে এটা পজিটিভ এটা দৃষ্টিভংগীৰে এটা চাইছিলে আৰু কাম কৰিছিলে, সকলোকে সহায় কৰিবলৈ চেষ্টা কৰিছিলে, এই কথাখিনি আমি জানো। গতিকে আজি সঁচাকৈ তৰুণ গগৈ ছাৰক আমি মিছ কৰিছোঁ। গতিকে ছাৰৰ যিটো আত্মা সেইটো স্বৰ্গত শান্তিত থাকক, সেইটোৱে আমি প্ৰাৰ্থনা কৰিম। দিनै जोङो आसामनि बारग' चिफ मिनिस्टार तरुण गगৈ सारनि मुङाव जोंनि मिरुनि मावखुलियाव जोङो बिबार बावदों। जोङो दुखु फोरमायदों कि बिथांनि जि थैनाय एबा बिथांनि रुंसारि जानाया आसामनि थाखाय सुख'हायै मोनसे खहा आरो बिथाङा सासे जोबोद गोरों फारफ्रोमबो बिथिंनिफ्राय आखा फाखा सासे गोख्रों राजनीति दैदेनगिरिमोन आरो बिथाङा आसामनि थाखाय भारतनि थाखाय राजखान्थिनि बिथिङाव गोबां खामानि मावदों। दा बिथांनि जि सोरगोआरि जानाया आसामनि थाखाय भारतनि थाखाय एसे बयनिबो थाखाय खहा जादों आरो BTC गोरोबथायाव बिथाङा मोनसे मेजर रल लादोंमोन। दा बे हिसाबै बर' हिसाबैबो जोंहा बिथांनि सायाव जथेस्थ' माने बिथांखौ सिबिनांगौ दङ। दा बे हिसाबै दिनै बिथाङा सोरगोबासि जानायाव जोङो बिथांखौ आरो बिथाङा सोरगोआव आलो गोजोनै थानो हायो आरो बिथांनि न'खरनिसिमबो जोङो गोथौ दुखु मोननाय फोरमायदों। लोगोसे जोङो हास्थायदों कि बिथांनि जि मुङा आसामनि आरो भारतनि राजनितिनि जारिमिनाव अराय सम लिरनाय थागोन आरो बिथांखौ जोङो बे समाव गुवाहाटीयाव थांनानै बिथांखौ जोङो बिबार बावनायनि हाबाफारि लादों।
जोङो दिनै राजखान्थिनि माखासे मेल मिटिंफोरखौ केन्सेल खालामजोबदों जोङो पाब्लिक मिटिं जेबो खालामा आरो दिनै सानसेयाव बिथांखौनो गोसोखांनाय बिथांनोनो बिबार बावनायनि हाबाफारिखौ लादों थेंक इउ